সিঙৰ লহকৰ ঘাট পঞ্চায়তত PMAYC গৃহৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। নগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ লহকৰ ঘাট গাঁও পঞ্চায়তৰ একাংশ কৰ্মচাৰীসকলৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। PMAYC গৃহৰ বাবে আবেদন কৰা লোকৰ নাম ইচ্ছাকৃতভাৱে কৰ্তন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খুদ এইসকল PMAYC গৃহ বঞ্চিত হিতাধিকাৰীয়ে। ইতিমধ্যে ভুক্তভোগী লোকসকলে চক্ৰ বিষয়া আৰক্ষী অধীক্ষককো লিখিত অভিযোগ দাখিল কৰিও বিফল হৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান গৃহ বঞ্চিত ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট নিউজ NE AXOM। নগাঁও মানে আমাক ভিজিলেন্সৰ পৰা যেতিয়া হেৰিং কৰিবলৈ দিলে আমাৰ নগাঁও CO অফিচত, তেতিয়া আমাৰ CO ছাৰে মাতি নিলে দুইটা পাৰ্টিকে নি পেলাই তাত আমাক সোধপোছ কৰিলে আৰু তেওঁলোককো সুধিছে যে কিহৰ ভিত্তিত কাটিলে, তাক তেওঁলোকক মানে প্ৰুফটো বিচাৰিলে, প্ৰুফটো দিব নোৱাৰিলে। কিহৰ ভিত্তিত কাটিলে দিব নোৱাৰিলে। তাৰপিছত তাৰ পৰাই মানে আমাক এই যেকেইজন মানুহ আমি আছিলোঁ তাত মানে আমাক এটা প্ৰতিশ্ৰুতি কৰায় যে আমি 3 মাহ মানে যাতে ক'তো বেলেগ ফালে কোনো চিন্তা নকৰোঁ, 3 মাহৰ ভিতৰত তেওঁলোক অফিচিয়েলি হয়। এতিয়া এনেকুৱা শ্ৰেণী এইটো আপোনালোকে ভেৰিফাই যদি কৰে, মই এইটো ক'বলৈ বিচাৰিছোঁ যে পঞ্চায়তত আনুমানিক মানে মানুহ প্ৰায় আছে, বহুতেই আছে। মই সেইখিনি এতিয়া ভালকৈ ক'ব নোৱাৰিম, বিশেষ সেইখিনি জনাও নাই, কাৰণ নিজে যিকেইটা আছে তাৰমানে যোনকেইটা আইডিয়া আছে এতিয়া আমি জনাৰ মতে প্ৰায় কোনোবাই যদি পইচা দিব খোজা নাই উন্নয়নত, হয় GPC ইমৰাণক পইচা যাক দিয়া নাই তাক ঘৰটো দিয়া নাই আৰু যোনে পইচা দিছে তাৰ ঘৰটো হৈছে হয়। তেনেকৈ মানে আপোনাৰ লিষ্টত নামটো ৰৈ গৈছে। যিহেতু আমি এতিয়া এটা বস্তু ভুগি আছোঁ, আমি দিব পৰা নাই, গতিকে আমাৰ নামটো আপোনাৰ লগতে অইন কাৰোবাৰ গাঁৱৰ অঞ্চলত, আপোনালোকৰ অঞ্চলত বেলেগ কাৰোবাৰ লগতো এনেকুৱা হৈছে নেকি? হৈছে। ইয়াত আমাৰ ওচৰতে মানুহ আছে আৰু 2-3জন আপোনাৰ লগতো হৈছে।